Tokbang Mun Kumar Dekapen Dr. Phukan Chandra Phangcho Pathak ke tokalo thui pini difu lurulang so rang sina sarpu dutirum holalong ingpu ponlo Karbia Hamphang Bong PhD Kilong Paprangcheng Dr. Phukan Chandra Phangcho Kai Lapen Asai Lamo Pathak Tokbang Mun Kumar Dekapen ke tokalo thui pini difu lurulang so rang sina sarpu dutirum holalong ingpusi radare deng pajur pontanglo Lasolo thui India Sarkar pen Padma Shri anong ekilong alamet po rongbong terang lapen ari sanghol tumpensi ingpu ponlo Lothui kangpo amay long pinangan kitok kilang abang po abang pietum chitong do Akonot কৈছো মোৰ ডক্টৰ ফুকন ফাংচৰ লগত মোৰ নিবিড় সম্পৰ্ক আছে একে গুৱাহাটী ইউনিভাৰ্চিটি তেওঁ পঢ়ি থকাৰ পৰা আৰম্ভ কৰি গোটেই কিবা লাগে বৰপানী কলেজত কিবা হৈ থাকে আনকি ফুকন ফাংচয়ে মই যেতিয়া অভিধানখন লিখি আছিলোঁ কাৰ্বি অভিধানখন সেই অভিধানখন লিখি থাকোঁতেও তেখেতে মোক আনকি খাচী ইংলিছ অভিধানখন মোক শ্বিলঙৰ পৰা কিনি আনি মোক সহায় কৰিছিল যে কাৰ্বি ভাষাত মোৰ এটা ডাঙৰ এটা অভাৱ হৈ আছিল যে কাৰ্বিসকল অষ্ট্ৰিক ভাষাৰ প্ৰভাৱ বহুত আছিল আৰু সেইকাৰণে মই অষ্ট্ৰিক ভাষাৰ কিমান দূৰ প্ৰভাৱ আছে কাৰ্বি ভাষাত গীত মাত লোকগীত লোকসাহিত্য এইবিলাক চাবৰ কাৰণে মোৰ অভিনয় প্ৰকাশ কৰিবৰ কাৰণে মই ফুকন ফাংচৰ যিখন খাচী ইংলিছ ডিক্সনেৰীখন যেতিয়া দিলে মই সাংঘাতিক ধৰণৰ উপকৃত হৈছিলোঁ আৰু সেইটো আধাৰত মই কাৰ্বি প্ৰথম যিখন অভিধান মই লিখিছোঁ সেই অভিধানত মই অষ্ট্ৰিক শব্দবিলাকৰ লগত মিলাইছোঁ গতিকে আজি সেইগৰাকী ব্যক্তিৰ লগত আজি এই তেখেত ঢুকাল ঠিকে কিন্তু ইমান বছৰ সম্পূৰ্ণৰূপে নীৰৱ হৈ আছিল কিন্তু আজি বৈঠালাংছৰ মুন কুমাৰ ডেকাই যে বিভিন্ন পৰিস্থিতিৰ মাজত ৩৬গৰাকী লেখকৰ পৰা লিখনি গোটাই ডক্টৰ ফুকন ফাংচো এই গ্ৰন্থখন যে আজি উন্মোচিত হ'ল এইটো আমাৰ জাতীয় জীৱনৰ কাৰণে এইটো এটা ডাঙৰ এটা অৱদান বুলি মই ভাবিছোঁ গতিকে ডক্টৰ ফুকন ফাংচোক পুনৰ জীৱিত কৰি তোলাত মুন কুমাৰ ডেকাই যিখিনি অৱদান আগবঢ়ালে তাৰ তুলনা মই বিশেষ ক'ব নিবিচাৰোঁ ক'বলৈ বহুত কথা আছে আৰু ফুকন ফাংচো যে অকল বিভিন্ন কাৰ্বিসকলৰ ভাই পৰা লিখি কিবা এইটো নহয় তেখেত নিজে গৱেষণা কৰি তেওঁ ডক্টৰেট ল'লে আৰু কাৰ্বি আংলং এণ্ড চিলচৰ পাহাৰৰ জিলাখনত তাৰ গোটেইখিনি ভৌগোলিক পৰিচয় তেখেত দাঙি ধৰিছে তেনেকুৱা এজন ব্যক্তি পাবলৈ নাই আৰু তেখেতৰ যিগৰাকী গাইড ডক্টৰ তাহেৰ ছাৰ ইমান মানে পণ্ডিত ব্যক্তি তেওঁৰ আধাৰত তেওঁ গৱেষণা কৰিছিল তাতকৈ ডাঙৰ কথা তেওঁ ছবি আঁকিছিল আৰু মই সেইকাৰণে মোৰ লিখনি মই কৈছোঁ যে মই যেতিয়া ফুকন ফাংচোৰ ছবি আঁকি আছিল মই মুকামত তেতিয়া নমস্কাৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে কাৰ্বি সমাজৰ মাজত প্ৰথমগৰাকী বিজ্ঞানৰ স্নাতক তথা স্নাতকোত্তৰ প্ৰথম কলেজ প্ৰিন্সিপাল তথা ডক্টৰ অফ ফিলচফি ডিগ্ৰী লাভ কৰা আৰু ইণ্টাৰনেশ্যনেল পাব্লিছিং হাউচৰ দ্বাৰা 1999 চনত বেষ্ট চিটিজেন অফ ইণ্ডিয়া সন্মান প্ৰাপক ডক্টৰ ফুকন চন্দ্ৰ ফাংচোৰ বিভিন্ন দিশ সামৰি তেখেতৰ জীৱনৰ বিভিন্ন দিশ সামৰি এখন কিতাপ সম্পাদনা কৰি উলিওৱা হৈছে আৰু এই কিতাপখনি প্ৰকাশ কৰিছে উত্তৰ পূব ভাৰত লোক সংস্কৃতি গৱেষণা কেন্দ্ৰৰ হৈ পেলাই আমাৰ কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰদেৱে আৰু এই গ্ৰন্থখনি অহা 6 জানুৱাৰী তাৰিখে ডিফুৰ লুৰুলাংস্থিত ৰাংচিনা চাৰ্পো সাংস্কৃতিক ভৱনত উন্মোচন কৰা হ'ব আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গ্ৰন্থখনি উন্মোচন কৰিব আমাৰ স্বনামধন্য সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং ছাৰৰ লগতে আমাৰ কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য
ডক্টৰ তুলিৰাম ৰংহাংদেৱে। গতিকে এই অনুষ্ঠানটিত আপোনালোক সকলোটিকে স্বাগতম জনাইছোঁ। সেইদিনাখন এই অনুষ্ঠানটিত আপোনালোক সকলোকে উপস্থিত থাকিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু অনুষ্ঠানটো সফল কৰি তুলিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। লগতে আপোনালোকক জনাবলৈ পাই আৰু সুখী হৈছোঁ যে আমাৰ ডক্টৰ ফুকন চন্দ্ৰ ফাংচু নামৰ এই গ্ৰন্থখনিৰ লগতে আন এখন গ্ৰন্থ একেটা অনুষ্ঠানতেই উন্মোচন কৰা হ'ব। আমাৰ টংকৰ কোঁৱৰ ছাৰে লিখা লংকিহঁতৰ কেংলংপো অভিযান নামৰ এই গ্ৰন্থখনিও একেটা অনুষ্ঠানতে উন্মোচন কৰা হ'ব আৰু এই গ্ৰন্থখনি প্ৰকাশ কৰিছে ৱথাটলাংছৰ হাংটং প্ৰকাশন। নিশ্চয় আপোনালোক সকলো আহিব। ধন্যবাদ।